মই জ্যোতি হাজৰিকা আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু দিনৰ সাজত এয়া ঢেকীয়া আৰু বুটৰ ভাজিৰে ভাত সাজ খাই লৈ তাৰ পিছতে পিঠাগুৰি খুন্দাত লাগিলোঁ আৰু এইফালে মামী আৰু নবৌহঁতে ধুনীয়াকৈ লাগি আছে আৰু তেওঁলোকৰ কাৰণে মই ৰুটি আৰু চাহ কৰিলোঁ আৰু তাৰে লগতে আছিলে ঘৰুৱা মালভোগ কল আৰু সেই মালভোগ কল আৰু ৰুটিৰ সৈতে ধুনীয়াকৈ চাহ কৰি দিলোঁ আৰু এইদৰে সবহুৱা কামৰ কাৰণে সকলোৱে একেলগে মিলি কাম কৰাৰ কিন্তু মজা বেলেগ হয় আৰু ভালো লাগে ঘৰখনলৈ যিহেতু আজিকালি বিভিন্ন কামত ব্যস্ত হৈ থকাৰ কাৰণে মানুহবিলাক ইঘৰৰ পৰা সিঘৰলৈ আহিবলৈ সময়ে নাই আগতে যিদৰে অহা যোৱা চলিছিলে সন্ধিয়া সময়ত ধুনীয়াকৈ বহি বিভিন্ন ধৰণৰ কাহিনী শুনি ইমান ভাল লাগে ঘণ্টা ঘণ্টা জুৰি আৰু জোনাক নিশাটো ক'বই নালাগে যিদিনা পূৰ্ণিমা হ'ব সেইদিনাটো চোতালতে বহুত পৰ হয় আৰু এনেকুৱাও হৈছিলে যে আঁঠুৱা সেই আঁঠুৱাৰ মানে চোতালতে আঁঠুৱা তৰি হোৱাৰো কিন্তু মনত আছে মানে প্ৰায়ে হৈছিলে আজি খুব বেছিহে কেইবছৰমান হৈছে সেইবিলাক নাইকিয়া হৈ গৈছে মানে চকুৰ আগতে ইমানেই পৰিৱৰ্তন আহি গৈছে যে ভাবিব নোৱাৰা কিছুমান পৰিৱৰ্তন মানে কিজানি সেইখিনি সপোনেই আছিলে নেকি নিচিনা লাগে আৰু আজিৰ দিনততো সেইখিনি ক'বলৈ গ'লে সকলোৱে সপোন বুলি ভাবিব আৰু যি কি নহওক এইদৰে আমিও ধুনীয়াকৈ মিলি কৰি সকলোৱে মিলি এইদৰে মিঠৈ বনোৱা হৈ গ'ল তাৰ মাজতে এয়া লিকটীয়া গুড় যিহেতু কাঢ়ি থৈছিলে সেয়া খালোঁ আৰু লিকটীয়া মানে একদম বেছিয়ে লিকটীয়া হৈ গ'ল আৰু দিনতে এয়া বুট তিয়াই থৈছিলোঁ আৰু তাতে মই নাৰিকল কাটি কৰি ৰেডি কৰি থৈছিলোঁ আৰু বুটৰ নাৰিকল আৰু এইফালে লিকটীয়া গুড়ৰ সৈতে ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ আৰু বাকী থকা কামখিনি আজৰি হৈ সকলোৱে কামখিনি সামৰিলোঁ আৰু আজিলৈ ভিডিঅ' ইমানেই আছিল মই আজি ভিডিঅ'টো সামৰিছোঁ।